হয়, মই উপস্থিত হৈছোঁ এই দৰং জিলাৰ পালিপতা গাঁৱত। বকুল দৈমাৰী এজন প্ৰকৃতিপ্ৰেমী হয়, তেওঁ এজন আদৰ্শ খেতিয়ক হয় আৰু তেখেতৰ মংগলা নাৰ্চাৰী এখন আছে ইয়াত। পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ তেওঁৰ ঘৰতে গছ গছনি ফল মূল উপস্থিত পেলাইছে। তেওঁৰ বয়স এতিয়া 80 বছৰ গৌৰকাপ বয়স। এতিয়াও বকুল দৈমাৰী হাৰ মানি যোৱা নাই। তেখেতৰ ঘৰত আমি উপস্থিত হৈছোঁ আহি। আজি তেখেতৰ যিখন নাৰ্চাৰী মংগলা নাৰ্চাৰী আমি দেখুৱাম আৰু তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কেনেধৰণে এই সংৰক্ষণৰ ব্যৱস্থা কৰি আছে বা তেওঁ যিটো নাৰ্চাৰী আছে তেওঁ কেনেকৈ তেওঁ এই নাৰ্চাৰীখন কৰিবলৈ সক্ষম হৈছে, কেতিয়াৰ পৰা কৰিছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। এই বকুল দৈমাৰী ঘৰত আমি আহি পাইছোঁ। বালিপটাত ঘৰ তেখেতৰ। বয়স এতিয়া 80 বছৰ হৈছে। তেখেতে যদিও 80 বছৰ হৈছে, তেওঁ এজন আদৰ্শ খেতিয়ক, এজন প্ৰকৃতিপ্ৰেমী, এজন বিজ্ঞানী, কৃষি বিজ্ঞানী বুলি তেওঁক ইতিমধ্যে স্বীকৃতি দিছে যোৰহাট কৃষি বিশ্ববিদ্যালয়, মঙলদৈ কৃষি বিজ্ঞানী আৰু গুৱাহাটী ফাল কৃষি বিজ্ঞানী তেওঁক স্বীকৃতি দিছে এজন কৃষি বিজ্ঞানী হিচাপে বকুল দৈমাৰীক। তেখেতৰ যিটো ধৰণৰ অভূতপূৰ্ব তেওঁৰ নলেজ বা তেনেকৈ য'ত এই যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰামৰ্শ ল'ব আহে, তেওঁলোকে ৰিচাৰ্চ কৰিব কাৰণে আহে, কেনেকৈ তেওঁ এজন বহুখিনি জানিবৰ কাৰণে তেওঁ ইয়াত উপস্থিত হয়হি। আমি তেখেতৰ পৰা জানিব বিচাৰিম তেওঁ এজন আদৰ্শ খেতিয়ক কেতিয়াৰ পৰা হ'ল, কেনেকৈ তেওঁ কৃষি বিজ্ঞানী হ'ল আৰু তেওঁ প্ৰকৃতিপ্ৰেমী হিচাপে তেওঁ জীৱনৰ এই 80 বছৰ বয়স হৈছে। তেখেতে আজি এতিয়াও সুস্থিৰ হৈ আছে, তেওঁৰ মুখত এটা হাঁহি আছে। এয়া বকুল দৈমাৰী। আপুনি কি ক'ব যে আপুনি এজন আজি 80 বছৰ বয়সত ভৰি দিলে আৰু আপোনাৰ মংগলা নাৰ্চাৰী আছে আৰু দেখিবলৈ পাইছে বহুত বিভিন্ন প্ৰজাতিৰ ফল মূলৰ গছ গছনি, কি ক'ব? শ্ৰদ্ধাৰ আমাৰ যিবিলাক সাংবাদিকলৈ মানে আৰু তেওঁলোকলৈ মই শুভেচ্ছা আৰু সন্মান যাচিছোঁ। কাৰণ কথা এটা হ'ল কি, এইখিনিতে আপোনালোকে যেতিয়া নেকি আমাৰ ওচৰত আহি যিখিনি মোক হাইলাইট কৰাৰ কাৰণে আপোনালোকক মই শুভেচ্ছা জনাইছোঁ। আৰু লগতে কথা এটা হ'ল কি, এইখিনিতে মোৰ মংগলী নাৰ্চাৰী, আচলতে মংগলী নাৰ্চাৰীখন আচলতে এইটো মংগলী মানে হ'ল কি, এইটো অৱশ্যে মাতৃ স্ত্ৰীলিংগ। গতিকে এই মংগলী মানে সেইকাৰণে মই মংগলী নাৰ্চাৰী বুলি পেলাই দিছোঁ। যিহেতু নেকি সৃষ্টিকাৰক, যিয়ে নেকি সৃষ্টি কৰে, এই সৃষ্টি কৰা জগতখনে হ'ল কি মানে এই পৃথিৱীখনৰ জৰিয়তে সৃষ্টি হয়। সেইকাৰণে মংগলী স্ত্ৰীলিংগৰ নামেদি তাতে হ'ল কি আমাৰ পৰিবাৰৰ নাম হ'ল মানে মংগলী। এই মংগলী নাৰ্চাৰীখন দহৰ মংগলৰ কাৰণে যাতে তাৰ উপকৃত হ'ব পাৰে উঠি অহা জেনেৰেশ্যনখিনিয়ে, ঠিক তেনেকৈ মংগলী নামটো ৰখা হৈছে। গতিকে সেই ক্ষেত্ৰত আৰু যিখিনি নেকি উঠি অহা য়ং জেনেৰেশ্যন এই শিক্ষিত জেনেৰেশ্যন কিছুমানে তেওঁলোক কিছুমান বস্তু আয়ত্ব কৰিবৰ কাৰণে বিচাৰে। যেনেকুৱা ধৰণৰ কৃষি বিশ্ববিদ্যালয়বিলাকে যোৰহাট কৃষি বিশ্ববিদ্যালয় হওক, গুৱাহাটী কৃষি বিশ্ববিদ্যালয় হওক আৰু বিভিন্ন যিবিলাক নেকি মানে ৰিচাৰ্চ পাৰ্চন তেওঁলোক মানে উঠি অহা জেনেৰেশ্যন তেওঁলোকে এই বিচাৰি থাকে। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান কথা আমাৰ নিচিনা বয়োজ্যেষ্ঠ মানুহে যাতে আমি দিব পৰাকৈ আমি কি দিম, আমাৰ পৰা তেওঁলোকে কি পাব, গতিকে এইবিলাক মানে লক্ষ্য ৰাখি এটা কাম কৰা হ'ল যে এইটো যিটো নেকি মানে আমাৰ ঘৰতে হৈ থকা কিছুমান ফল মূল হওক, ধান খেতি হওক আৰু ইত্যাদি ইত্যাদি। আচ্ছা, সৰিয়হৰ খেতি হওক। আজি চোৱা, সৰিয়হৰ খেতি আৰু যিটো নেকি আমাৰ মানে কি বুলি কয় আমাৰ উদ্যান শস্য আৰু যিটো নেকি আমাৰ হৰ্টিকালচাৰ মানে বিভাগৰ, এতিয়া মোৰ লগত আছে এতিয়া হৰ্টিকালচাৰৰ এই মাজত মই আছোঁ। গতিকে এই হৰ্টিকালচাৰৰ এতিয়া এইটো হ'ল আপোনাৰ এইডাল গছ মানে গুৰিটো ৰবাব টেঙা, আৰু এই গুৰিটো ৰবাব টেঙা আৰু আগৰটো হ'ল কমলা। আৰু মোৰ ইয়াৰ ওপৰত অলপ চিন্তা চৰ্চা কৰা হ'ল যে এনেধৰণকৈ চিন্তা কৰা হ'ল যে বস্তুটো এই কমলাই মাটি বাচে, যিকোনো মাটিত নহয়।
আমাৰ মাটিখিনি আচলতে মোৰ নিজা মাটিখিনি কাঠ মাটি, একদম আঁতলোৱা মাটিৰ কাৰণে বস্তুবিলাক হ'ব নিবিচাৰে, কিছুমান বস্তুই মানে চুইচ নকৰে। গতিকে সেই ক্ষেত্ৰত আজি যিটো নেকি কমলাৰ আৰু যিটো নেকি আমাৰ বাৰীয়ে বস্তিয়ে হয় আমাৰ ৰবাব টেঙা, এই ৰবাব টেঙাটোৰ ওপৰতো তেওঁৰ ওচৰত গৈ তেওঁৰ লগত অলপ কথা বতৰা পাতি পেলাই তেওঁৰ ওপৰত মই আলোচনা কৰাৰ ৰবাব টেঙাই কিন্তু তেখেতক আলোচনা কৰাত তেখেতে কৈছে কি মই মাটি নাবাচোঁ, চঢ়া চাপৰ ওখ এইবিলাক মোৰ একো নাই, সকলো ঠাইতে হ'ম আৰু সকলো ঠাইতে জীয়াই থাকি মই ফল দিম। এই ধৰণে তেখেতৰ লগত আলোচনা কৰি তদ্ৰূপ তেনেকৈ মানে ৰবাব টেঙা ওচৰত যাই আলোচনা কৰিলোঁ। কিন্তু ৰবাব টেঙা মানে এটা জাত, কিন্তু তাতে গুণানুগুণৰ পাৰ্থক্য আছে বুলি ক'লে। গুণানুগুণৰ পাৰ্থক্যটো এনেধৰণৰ যে এটা আছে আপোনাৰ ৰবাব টেঙাৰ ৰসকমেৰে ভৰা, কিন্তু ৰসকমেৰে ভৰা আকৌ খাব পৰা অৱস্থা হ'লেও পুৰঠ হ'লেও সি বেজেৰা হয়। আৰু এজাত আছে আপোনাৰ সৰু ডাঙৰ ৰবাব টেঙা, কিন্তু কথা এটা হ'ল কি এইখিনিতেই যে বস্তুটো কি উহা ধানৰ চাউলৰ ভাতৰ নিচিনা ঝৰঝৰীয়া, এনেকুৱা এটা ৰবাব টেঙা এটা জাত, কিন্তু গুণানুগুণৰ পাৰ্থক্য আছে। এটা আছে আপোনাৰ ৰবাব টেঙা এনেধৰণৰ যে তাক মানে ৰবাব টেঙা সি বস্তুটো কি মানে কোমল অৱস্থাৰ পৰা সি বেজেৰা নাথাকে, তাক খাব পৰা যায়। গতিকে এইবিলাক বস্তু অন্তত পৰীক্ষা নিৰীক্ষণ কৰি নিৰ্বাচন কৰি পেলাই উলিয়াই কি কৰা হৈছে আপোনাৰ যিটো ভাল জাত ৰসকমেৰে ভৰা কোমলৰ পৰা খাব পাৰি, সেই ৰবাব টেঙাৰটো আমি তাৰ বীজবিলাক আনি পেলাই মোৰ ঘৰতেও আছে, তাৰ পৰা বীজবিলাক সংৰক্ষণ কৰি ৰাখি পুলিবিলাক বনাই তাৰ লগত তেতিয়া মোৰ এইটো কাঠ মাটি আঁতলোৱা মাটি কমলা হ'ব নিবিচাৰে, যিহেতু নেকি ৰবাব টেঙাই তেওঁ কৈছে কি মানে মই যিকোনো মাটিতে মই হওঁ। গতিকে সেই ক্ষেত্ৰত আৰু কমলাৰ ওচৰত যোৱাৰ পিছত কমলাই কৈছে এনেধৰণৰ যে মই কমলা মানে এটা জাত, কিন্তু মই মাটি বাচোঁ। কিন্তু কথা এটা হ'ল কি ইয়াতে এটা আছে বাকলিৰ লগত মানে বাকলিটোৰ লগত এডজাষ্ট হৈ আছে, এটা আছে বাকলিটোৰ লগত আলাদাকৈ থাকে খোৱা ফলটো। গতিকে সেই ক্ষেত্ৰত কিন্তু সেইটো ডাঙৰ, অকণমান পকমোৱা হোৱাৰ লগে লগে তেতিয়া মানে হালধীয়া হোৱাৰ লগে লগে খালে মিঠা পোৱা যায়। বাকলিটোৰ লগত এডজাষ্ট হৈ থকা এটা কোমল মানে বাকলিৰ লগত মানে পুৰঠ হ'লেও অকণমান পকিলে খালে টেঙা লাগে, বেছিকৈ পকিলেহে ভাল লাগে। তেনেকুৱা ধৰণৰ গুণানুগুণৰ পাৰ্থক্য আছে। এই গুণানুগুণৰ পাৰ্থক্যবিলাক বিচাৰি উলিয়াই পেলাই যিটো ভাল জাত, সেই ভাল জাতটো উলিয়াই পেলাই ডাঙৰ জাতটো সেইবিলাক উত্তৰবিলাক উলিয়াই পুলিবিলাক সংৰক্ষণ কৰি ঘৰত হোৱাৰ পিছত এতিয়া সেই জাতটোৰ পৰা এই কমলাটো দিয়া হ'ল। আৰু 1 নম্বৰ কথা হ'ল কি কমলাই মাটি বাচে, 2 নম্বৰ কথা হ'ল কি ৰবাব টেঙাতকৈ আয়ুস কম আৰু কমলাৰ বেমাৰ বেছি, কিন্তু ৰবাব টেঙাৰ বেমাৰ নাই, সি মাটি নাবাচে, আয়ুস বেছি। এনেকৈ 3টা ছাইড কমলাৰ, 3টা ছাইড বেয়া, এটা ছাইড ভাল, প্ৰটিন জাতীয় হিচাপে খাদ্যস্বৰূপে ভাল এই কমলা। গতিকে সেই ক্ষেত্ৰত মোৰ তাত নহয় যেতিয়া মাটি বাচে, যেতিয়া মাটি নাবাচাৰ লগত এই ৰবাব টেঙাৰ ওপৰত মানে কমলা টেঙাটো তাত মানে গ্ৰাফটিং দিয়া হ'ল, গ্ৰাফটিং দি এই ধৰণৰ কৰা হ'ল। আৰু মই ঘৰত ৰোপণ কৰিবৰ কাৰণে আজি এই বস্তুটো মানে নিজে চিন্তা চৰ্চা কৰি উলিওৱা হৈছে। ঠিক এই ধৰণে যথেষ্ট তেনেকৈ কৰা হৈছে আৰু ঘৰতে মই ৰোপণ কৰিম এনেই। হয় বকুলদা, এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমত অমৃত বৃক্ষ আন্দোলন চলি আছে আৰু যিটো সময়ত গছৰ পুলি ৰুব লাগে সেই সময়ত ৰোৱা নাই। এতিয়া ভাদ মাহ প্ৰচণ্ড ৰ'দ বা তাপমাত্ৰা বাঢ়িছে, এনেকুৱা সময়ত অসম চৰকাৰে গছৰ পুলি লক্ষ লক্ষ গছৰ পুলি ৰোপণ কৰিছে, আপুনি কি ক'ব? আচ্ছা, এই যে যিটো মানে বৃক্ষৰোপণ কাৰ্যসূচী চৰকাৰে লৈছে এইটো এটা ভাল পদক্ষেপ, কিন্তু বেয়া নহয়। তাৰ কাৰণে মই তেওঁলোকক শুভেচ্ছা আৰু তেওঁলোকক মই আশীৰ্বাদ জনাইছোঁ এজন জ্যেষ্ঠ মানুহ হিচাপে। গতিকে সেই ক্ষেত্ৰত চাব, এটা প্ৰকৃতিৰ সৃষ্টি কৰা গছ গছনিৰ লগত, গছ বননিৰ লগত প্ৰকৃতিৰ সামঞ্জস্য ৰাখি যদি আমি য'ত নেকি যেতিয়া টাইমত আমি অন্ততঃ চৈত বহাগৰ এই ছিজনটোত যদি আমি গছ ৰোপণ কৰোঁ
আৰু যদি আমি তাতকৈ ৰোপণ কৰাৰ পিছত যদি আমি ৰক্ষণাবেক্ষণাটো তাৰ ছেফগাৰ্ডটো আমি অতিতকৈ আমি হেৰি কৰোঁ, কি বুলি কয়, ছেফগাৰ্ডটো যদি আমি ব্যৱস্থা লওঁ ডাঙৰ নোহোৱালৈকে, তেতিয়াহ'লে পুলিটো ৰক্ষণাবেক্ষণ কৰিলে থাকিব। য'ত নেকি যিটো আজি আমি ৰুব লাগে, এটা ইষ্টিমেট ল'ব লাগে, আমি লৈছোঁ, লৈ পেলাই ৰক্ষণাবেক্ষণটোৰ আমাৰ গুৰুত্ব তেনেকৈ নাই। গতিকে সেই ক্ষেত্ৰত এতিয়া এই অৱস্থাত যিটো নেকি প্ৰকৃতিৰ শক্তি, এতিয়া গছবিলাক বাঢ়নীয় ছিজন নহয়, এই এতিয়া গছবিলাক এতিয়া মানে তেওঁলোক মানে এটা যি বাঢ়িলেই মানে চৈত বহাগৰ পৰা মানে তেতিয়া যি জেঠলৈকে বাঢ়ি পেলাই তাৰপিছতে বাঢ়নীয় ছিজনটোত তাৰপিছত এই যি বাঢ়ি থাকিল, তাৰপিছত আৰু গাছ নাবাঢ়ে, এটা ছিজনত বাঢ়ে। আৰু ইউক্লিপটাছ গছৰ নিয়ম এটা আছে, যেনে বাকলিটো একদম মানে ডাঙৰকৈ এৰি যায়, শুকাই যায় বাকলিটো, গাছডাল জীয়াই আছে, বাকলিটো এৰি যোৱাৰ পিছত আকৌ গাছডাল ডাঙৰ হয়। তেনেকুৱা ধৰণৰ কিছুমান প্ৰকৃতিৰ নিয়ম আছে, ঈশ্বৰৰ মানে প্ৰকৃতিৰ সৃষ্টিৰ কিছুমান গুণাগুণ, তাৰ পাৰ্থক্য ৰাখি সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি ৰুলে গতিকে নিশ্চয় নোহোৱাকৈ নাথাকে, হ'ব। কিন্তু এতিয়া এই ছিজনটোত আচলতে মানে হোৱাটো বা ৰখাটো অলপ জটিলজনক। আমি প্ৰকৃতিপ্ৰেমী হিচাপে এই যিটো গছ বৰ্তমান বৃক্ষৰোপণ কৰি আছে, প্ৰকৃতিপ্ৰেমী হিচাপে প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰৰ যি ভূমিকা, এই সন্দৰ্ভত কি ক'ব? অসম চৰকাৰৰ এই কথাটো মই কৈছোঁ যে অসম চৰকাৰৰ ভূমিকাটো বেয়া নহয়, কিন্তু ছিজনত যদি ছিজনত যদি বস্তুটো কৰে, যেতিয়া নেকি মানে গছবিলাকৰ হোৱাৰ আৰু ছিজন এটা আছে, যেনে চৈতৰ পৰা সিফালে কি চৈত বহাগৰ সেই ছিজনটোত, তেতিয়া মাটিবিলাক এনেকুৱা ধৰণৰ মাটিবিলাক কিন্তু হেৰি হয়, সলনি হয়। কিন্তু মাটিৰ যিবিলাক নেকি বৰষুণ পৰিলে কি হ'ব, তাৰপিছত বৰষুণ নপৰাকৈ মাটিটো থাকিলে চৈত ফাগুনৰ মাঘৰ দিনৰ পৰা মাঘ ফাগুনৰ পৰা কি ধৰণৰ তাত মানে হ'ব মাটিটোৰ গুণানুগুণবিলাক, ঠিক তেনেকুৱা ধৰণৰ পৰীক্ষা কৰিলে আপোনালোকে গম পাব মাটিৰ পৰীক্ষাগাৰত। আৰু মাটিবিলাক ভাগকৈ মানে প্ৰকৃতিৰ লগত, আৰু প্ৰকৃতিয়ে যিটো মাটি, গতিকে তেতিয়া গম পোৱা যায়। গতিকে যেতিয়াই মানে বস্তুটো ৰোৱা দেখিয়েই গতিকে ৰুলে নহয়, কিন্তু অসুবিধা। আপুনি কৃষি বিজ্ঞানী স্বীকৃতি কেতিয়াৰ পৰা পালে? আচ্ছা, মই কৃষি বিজ্ঞানী হিচাপে মই স্বীকৃতি পোৱা নাই যদিও, কাৰণ যোৰহাট কৃষি বিশ্ববিদ্যালয় আণ্ডাৰত মঙলদৈ যিখন মানে আপোনাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আৰু য'ত নেকি আমাৰ মানে আছিল আমাৰ মনোজ চৌহান ডাঙৰীয়া, আৰু মনোজ চৌহান ডাঙৰীয়াই আমাৰ তাত আছিল, আৰু ৰিংকুমণি ফুকন তাইও আছিল, আৰু কেইজনমান আৰু বহুত কেইজনমানে আছিল, আহি পেলাই মোৰ লগত ইয়াতেই মানে হৰ্টিকালচাৰ আৰু উদ্যান শস্যৰ ওপৰত আৰু কৃষিৰ লগত যথেষ্ট মোৰ লগত মানে তেওঁলোকে মানে লাগি আছিল, সংগ্ৰাম কৰি আছিল। এই সংগ্ৰাম কৰি তেওঁলোকে এনেধৰণৰ প্ৰেক্টিকেল এটা আমাৰ পৰা মানে আয়ত্ব কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল। কিন্তু মোৰ সেইটো গৌৰৱজনক নহয়, বা মোৰ পৰা মই দিব পাৰিম সেই কথাটো মই ভাৱধাৰা একেবাৰে লোৱা নাছিলোঁ। কিন্তু কথা এটা হ'ল এইখিনিতেই যে বস্তুটো তেওঁলোক ইয়াতেই বস্তুটো প্ৰেক্টিকেল ল'বৰ কাৰণে আহিছিল। গতিকে মই তেওঁলোকলৈ ধন্যবাদ আৰু শুভেচ্ছা যাচিছোঁ। আৰু তাৰপিছতে তেওঁলোকে যেতিয়া PhD মানে পাছ কৰি পেলাই ডক্টৰেট লয়, তেতিয়া তেওঁলোকে মোক ফোন কৰি পেলাই জনালে, তাতে মই আনন্দ আৰু সুখ পাওঁ। সিমানতেই মোৰ এই বয়সত বৰ্তমান আনন্দ আৰু সুখ, আৰু লগতে তেওঁলোকৰ নিচিনা সুশিক্ষিত একচাম যিখিনি নেকি ডেকা উঠি অহা য়ং বা শিক্ষিত কিছুমান মানে বিজ্ঞানী, তেওঁলোকৰ লগত তেওঁলোকে যেতিয়া আহি মোক এই বয়সত অলপ উৎসাহ উদ্দীপনা দি মোৰ পৰা কিবা এটা বস্তু বিচৰাত, তেতিয়া মই তেওঁলোকৰ লগত লগ লাগি থাকিলে, তেতিয়া সাধাৰণ অসুখ বিসুখ হ'লে এটা মানে উপযুক্ত মানে অসুখ হ'লে টেবলেট খাই যেনেকুৱা ধৰণৰ ইনজেকশ্যন লৈ ভাল পায় নহয়, তেনেকুৱা শিক্ষিত একচাম উঠি অহা জেনেৰেশ্যনটোৰ লগতো মানে লাগি থাকিলে তেনেকুৱা ধৰণৰ অলপ মনটো ভাল লাগে, আৰু তেনেকৈ ভাল হোৱা যেন লাগে। আপুনি এজন আদৰ্শ খেতিয়ক বা কৃষি বিজ্ঞানী বা প্ৰকৃতিপ্ৰেমী হিচাপে চৰকাৰৰ পৰা যিটো PM আঁচনি দিছে, বা PM কিষাণ আঁচনি পাইছেনে এইটো আপুনি? PM কিষাণ আঁচনি মই তেনেকৈ পোৱা নাই আৰু বিচৰা নাই। কাৰণ কথা হ'ল কি, মই বিচাৰি থাকিলে মোৰ সময়টো যাব,
আৰু যদি মই তেওঁলোকৰ বস্তুটো মই নিবিচাৰোঁ তেতিয়াহ'লে মোৰ কি মই ঘৰতে কামখিনি কৰি থাকিলে মই তাতকৈ মই বেছি হেৰি হ'ব কি বুলি কয় মই শিকিব পাৰিম আৰু লাগতিয়াল বস্তুখিনি মই আগবাঢ়ি যাব পাৰিম। আপোনাৰ যিহেতু এখন মংগলা নাৰ্চাৰী আছে আৰু এজন আপুনি আদৰ্শ খেতিয়ক হয়, চৰকাৰৰ ফালৰ পৰা আপুনি কি সুবিধা পাইছে? চৰকাৰৰ ফালৰ পৰা মই তেনেকৈ পাইছোঁ যদিও তেনেকৈ মই টকা পইচাই হওক বা কিবা আগবাঢ়ি যোৱাৰ কাৰণে তেনেকৈ মই এটা কোনো মানে ফাণ্ড মই পোৱা নাই, কিন্তু আৰু দিয়াও নাই তেওঁলোকে, আৰু এই ৰাস্তাটো মই বিচৰাও নাই। কিয়নো আমাৰ যিজন নেকি কল্যাণ ছাৰ এডিও আছিল আমাৰ বালিপটা চাৰ্কুলটোৰ, গতিকে তেখেতে যথেষ্ট মোৰ লগত মানে লাগি থাকি পেলাই তেওঁ মোক মানে হেৰি দিছিলে। আৰু হিতেশ মানে দত্ত বুলি পেলাই এজন হৰ্টিকালচাৰ SDO আছিল, তেখেতক মানে মই পাহৰি যাব নোৱাৰোঁ। আৰু তেখেত ইতিমধ্যে কিবা এটা ৰোগৰ আক্ৰান্ত হৈ তেখেত ঢুকাল, আৰু বয়স হোৱা নাছিল যদিও সেইটোৰ কাৰণে বৰ দুখৰজনক, আৰু তাৰ কাৰণে মই মানে শ্ৰদ্ধা সন্মান যাচিছোঁ। আৰু লগতে কথা এটা হ'ল কি এইখিনিতে তেখেতে মোক এটা গ্ৰীণ হাউচ দিছিল হিতেশ দত্ত ছাৰে, আৰু নেক্সটে আৰু এটা তেখেতে মোক মানে দেৰি হোৱাৰ পিছত আৰু এটা গ্ৰীণ হাউচৰ দিছিল তেখেত এই কাপোৰখিনি। গতিকে মই তেনেকৈ বনাই লৈছোঁ। এতিয়াও আছে মোৰ এই গ্ৰীণ হাউচ, আজি বহু বছৰ হ'ল, আজি 22-23 বছৰ হ'ল। গতিকে তথাপিতো মানে গ্ৰীণ হাউচটো এতিয়াও আছে আৰু ৰাখি আছোঁ আৰু কৰি থাকিম এই ধৰণৰ। আৰু কল্যাণ শৰ্মা ছাৰেও তেখেতে যথেষ্ট মানে মোক মানে হেল্প কৰি যাই আছিল, মানে এইবিলাক মানে কিছুমান কৃষিৰ কিছুমান হেৰি দি পেলাই, কিন্তু তেনেকুৱা টকাৰ হেৰিৰে মোক আগবঢ়াই নিয়া নাই বাৰু। তেওঁলোকৰ এলিগেশ্যনো কিজানি নাই, সেইকাৰণে মোক দিয়াও নাই আৰু মই বিচৰা নাই। বৰ্তমান আপোনাৰ বয়স কিমান বছৰ হৈছে এতিয়া? এতিয়া মোৰ বয়স 78 হৈছে। গতিকে সেই ক্ষেত্ৰত এতিয়া কথা এটা হ'ল কি এই যিটো নেকি মানে এইবিলাক খুটখাট কৰি পেলাই অলপ ইটো বস্তু সিটো বস্তু লগ কৰি পেলাই এনেকৈ কৰি থাকিব পাৰিলে তেতিয়া মনটো অলপ ভাল লাগে। গতিকে ভাল লাগে যেতিয়া এতিয়া এইডাল ওচৰতে এডাল ফুল আছে এইডাল মানে এই ফুলডাল আপোনালোকে দেখিছে কি ফুল এইডাল? এই ফুলডালত এই ফুলটো আজিকালি মানে বাহিৰৰ পৰা অহা ফুল আছিল, কিন্তু এই ফুলডাল কি হৈছে আপোনাৰ এতিয়া আমাৰ লোকেল ফুল হৈছে। এই লোকেল ফুলটোত চোৱা মই অন্য এটা আকৌ হালধীয়া জাতৰ মানে কি দিছোঁ ইয়াতে দিছোঁ। গতিকে একেডাল গছতে মানে 2-3টা জাতৰ মানে হেৰি কি বুলি কয় ফুল ফুলি থাকিব। গতিকে সেই ক্ষেত্ৰত চোৱা আৰু এয়া হৰ্টিকালচাৰ ওপৰত আৰু এটা মোৰ মানে নকৈ থাকিব নোৱাৰি পাহৰি গ'লোঁ। এতিয়া এই যে হেৰি কি বুলি কয় ৰবাব টেঙাটোৰ লগত কি কৰিছোঁ, এয়া ৰবাব টেঙা এইডাল, এই ৰবাব টেঙাৰ ডালত গুৰিটো ৰবাব টেঙা, এইডাল হ'ল আপোনাৰ মৌচুমী, এইডাল মৌচুমী দিছোঁ। মৌচুমীডাল দি গতিকে এইডাল হ'ল আকৌ কমলা, এডালতে লগাই দিয়া হৈছে। এতিয়া আকৌ যেতিয়া নেকি এইটোত মই মানে ছাকচেছফুল হ'লোঁ, গতিকে সেই ক্ষেত্ৰত মানে এতিয়া কি কৰিব বিচাৰিছোঁ ইয়াতে আকৌ মানে ইলাচি কাজি দিম এইডালতে, একদম ফেক্স টু ফেক্স হুবাহু কথা এইটো। গতিকে এতিয়া মোৰ মেডিচিন তেনেকুৱা ব্যৱস্থা নাই, আৰু মোৰ তেনেকুৱা ধৰণৰ বিজ্ঞানসন্মত ভিত্তিত আৰু মানে মেডিচিন দি পেলাই কৰাৰ পিছত মোৰ যিটো নেকি নিজৰ অভিজ্ঞতা জ্ঞান বা নহয়তো গুণ, সেই গুণটো মোৰ ইয়াতে মানে বাস্তৱ পৰিণত নহ'ব। গতিকে সেই ক্ষেত্ৰত মই কি কৰিছোঁ যে বস্তুটো এই ধৰণৰ যে বস্তুটো মানে কোনো মেডিচিন নোহোৱাকৈ কাৰবাৰটো কৰিছোঁ। হয়তো দেৰি লাগিছে, মেডিচিন নোহোৱাকৈ মই কামটো কৰিছোঁ। আৰু কথা এটা হ'ল কি এটা মেডিচিন নাই, য'ত নেকি মই কেইজনমান বিজ্ঞানীৰ লগতো বহিছোঁ, বিজ্ঞানীৰ লগত ডিৰেক্টৰৰ লগতো বহিছোঁ। বহাৰ পিছত মই 2-এজনক মই নামটো নকওঁ বাৰু, মই সুধিছিলোঁ যে মোৰ বৰ সুন্দৰকৈ জলকীয়া ৰুইছিলোঁ, জলকীয়া ৰোৱাৰ পিছত ভোট জলকীয়া ৰুইছিলোঁ, ভোট জলকীয়া ৰোৱাৰ পিছত এনেধৰণৰ হ'ল যে ভোট জলকীয়াডাল লহপহীয়া হৈছে, ওখ হৈছে, ঠেনি ধৰা নাই। তেতিয়া মই কৈছিলোঁ যে এই জলকীয়া গছটোৰ আগটো মই কাটি দিব বিচাৰিছোঁ, কাটি দি পেলাই দিবও বেয়া লাগে, আকৌ মই ৰুই থ'ব বিচাৰিছোঁ, হ'বনে নাই বুলি পেলাই মই সুধিছিলোঁ। তেতিয়া কৈছিল কি নাই এই গুটিৰ পৰা হোৱা বস্তু ই হেৰি নহয়, কি বুলি কয় এইটো হেৰিৰ পৰা হোৱা বস্তু নহয়, কি কয় আপোনাৰ এই কোনো জলকীয়া গছৰ আগৰ পৰা ই হোৱা বস্তু নহয়, কাটিলে জলকীয়া ঠেনিৰ পৰা নহয়। তেতিয়া অলৰেডি তাৰ আগতে পৰীক্ষা কৰাৰ পিছত ছাকচেছ হৈছোঁ। জলকীয়াৰ আগটো কাটি মই যেতিয়া ৰুই থৈ দিলোঁ, জলকীয়াডাল বৰ সুন্দৰকৈ চাপৰতে লগা হৈ অলৰেডি হৈ গ'ল।
হৈ যোৱাৰ পিছত তেখেতক মই নক'লোঁ যে মই অমুক অমুক কৰিছোঁ। তেওঁ এজন শিক্ষিত মানুহ, তেওঁলোক শিক্ষিত যেতিয়া যিহেতু তেওঁলোক ডক্টৰেট লৈছে, মোৰ নিচিনা এজন পিছ পৰি থকা গাঁৱৰ যে অতিতকৈ পিছ পৰি থকা গাঁৱৰ মানুহ এজনে, গতিকে মোৰ য'ত নেকি লিখা পঢ়া নাই, য'ত নেকি মোৰ এখন তাত ডক্টৰ এজন মানে কৃষি বিজ্ঞানী হিচাপে এখন প্ৰমাণ পত্ৰ মোৰ নাই, গতিকে সেই ক্ষেত্ৰত মই যদি তেওঁলোকক এই কথাখিনি কওঁ নহয়, তেওঁলোকক বহুত মই লজ্জিত কৰা হ'ব। সেই বুলি পেলাই মই তেখেতক বস্তুখিনি জানিব নিদিলোঁ। নিদিয়াৰ পিছত মই মনতে মই কথাখিনি ৰাখি থৈ দিলোঁ আৰু তেওঁলোকক সুধিছিলোঁ যে এই বস্তুটো গুটিৰ পৰা হোৱা বস্তু আগৰ পৰা নহয়, এই বুলি পেলাই ক'লে। কিন্তু তাৰ আগত ইতিমধ্যে মই জানিয়ে বস্তুটো মই কৰিছোঁ। এতিয়াও আপোনালোকক মই দেখুৱাব পাৰিম যে বস্তুটো মানে গুটিৰ পৰা মানে হোৱা আৰু জলকীয়া আগৰ পৰা হোৱা। এই বকুলালৈ বহুত বহুত ধন্যবাদ থাকিল। এই 80 বছৰ বয়সতো এজন ডেকা হৈ আছে, এতিয়াও মুখত এটা হাঁহি আছে, এতিয়াও দাঁত আছে, তামোল খাব পাৰে এতিয়াও বকুলাই। আৰু বকুলা বহুত আশা আছে আৰু প্ৰায় 100 বছৰলৈ জীয়াই থাকক। আমাৰ চেনেলৰ ফালৰ পৰা এটা আশীৰ্বাদ থাকিল এই বকুলিমালৈকে। বকুলিমাই बहुत बहुत धन्यवाद जनाइछु। 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय, लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, कोविड-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार।